प्रमोद बर' दैदेननाय BTC खुंथाया बायनो हागौ। जुथाइ हान्जानि फारसे गोसो गैयै जादों MP नबकुमार सरनिया दैदेननाय GSP दोलोआ। प्रमोद बर' दैदेननाय BTC खुंथाया बायनो हागौ। बेनिखायनो BTC खुंथायखौ हेफाजाब होनाय नङा GSP दोलोआ। फैगौ फेब्रुवारि दानाव गुवाहाटीआव खुंजानो गोनां सरासनस्रा मेलाव थांखि लागोन GSP दोलोआ। दिनै बे खोथाखौ फोरमायथिदों क'क्राझार लकसभा बियाबनि MP एबा GSP दोलोनि आफादगिरि नबकुमार सरनियाया। बाक्सा जिल्लानि सुबनखाटायाव जाम्फै बान्दो नायगिदिंहैनानै खौरांगिरिनि सिगाङाव फोरमायदों। जाय मिशनजों BTC खुंथायखौ हेफाजाब होदोंमोन बियो दिनैसिमबो मावफुंजायासै। मख'नो गोनांदि MP नबकुमार सरनियाया बाक्सा जिल्लानि भारत भुटान सीमानि सुबनखाटा निकासि ओनसोलनि आबादारि रायजो राजाफोरनि सुलु लानानै थाबैनो दिनै जेंनाखौ सुस्रांगोन होननानै खोथा होयो। गुबुन फारसेथिं MPनि खोथा होनायखौ गोजोननाय मोनाखै ओनसोलनि आबादारि रायजो राजाफोरा। खोथा होनायनि सोलायै रायजो राजाफोरनि जेंनाफोरखौ सुस्रांना होनो दाबि दैखांदों। गुबुन फारसेथिं 2024 मायथाइयाव खुंजानो गोनां बिसायख'थिनि सिगांनो जेंनाफोरखौ सुस्रांना होआब्ला गिदिरथार ओनसोलनि रायजो राजाफोरा भट होनायनिफ्राय जानगाराव थागोन होननानै सांग्रांथि होदों। আমি কেৱল জিকা চিট 4টা কথা কৈছোঁ, কোকৰাঝাৰ, ধুবুৰী, মঙলদৈ আৰু ডিফু। এই 4টা সমষ্টিত আমি GSP জিকিব পাৰিম। কোকৰাঝাৰত আমাৰ কাৰো সমৰ্থন দৰকাৰ নাই, কিন্তু বাকীখিনিত যদি নেশ্যনেল দলৰ সমৰ্থন থাকে তেতিয়া আমি জিকিব পাৰিম। আৰু একেলগে আমি ৰিজনেল পাৰ্টি ফ্ৰণ্ট বনাইছোঁ, তাত নিজে আমি প্ৰেচিডেণ্ট আছোঁ। প্ৰায় 150টা সৰু সৰু দল আছে সমগ্ৰ ভাৰতবৰ্ষত। আমাৰ এতিয়া যিটো টাৰ্গেট 100টা সমষ্টিত আমি ইলেকশ্যন টাৰ্গেট আছে। আৰু এই 100টা সমষ্টিত যদি আমি ইলেকশ্যন খেলা পদক্ষেপ তৈয়াৰ কৰিব পাৰোঁ, আমি মেক্সিমাম জিকা চান্সত খেলিম, যাতে আমি বেলেগক হাৰাৰ বা বেলেগে জিকাৰ অংক নহয়, আমি জিকাৰ অংকত খেলিম। আমি আশা কৰিছোঁ নৱসেনাৰ লগত নিশ্চিতভাৱে এইবাৰ কমচে কম 50টা MP আমি লৈ যাব পাৰিম ফ্ৰণ্টৰ আণ্ডাৰত। আৰু তাৰ আগে আগে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থান, তাত আমি ইলেকশ্যন খেলিম। মধ্যপ্ৰদেশ, ছত্তীশগড় আমি চৰকাৰ বনোৱা হিচাপত আমি ইলেকশ্যন খেলাৰ কাৰণে তৈয়াৰী কৰি আছোঁ। তাত বিশেষকৈ যিখিনি আমাৰ আদিবাসী বা ট্ৰাইবেল সংগঠন আছে, পাৰ্টি আছে, তেওঁলোকৰ আমাৰ এটা আণ্ডাৰষ্টেণ্ডিং হৈছে। আৰু যিহেতু আমি ইয়াত এটা আদিবাসী বা ট্ৰাইবেল এৰিৰ পৰা আমি জিকিছোঁ, তেওঁলোকেও বিচাৰিছে আমি যাতে নেতৃত্ব দিব, কাৰণ তাত নেতৃত্বৰ অভাৱ আছে। আৰু কংগ্ৰেছ বিজেপি তাৰ মানুহখিনিক অসমতকৈ বেছি জালাকালা কৰিছে। তেওঁলোকে ইলেকশ্যনৰ সময়ত বহুত কথা কয়, কাম নকৰে। ছত্তীশগড়ৰ কথাটো কয়, ছত্তীশগড়ৰ 29টা ৰিজাৰ্ভ চিট আছে আউট অফ 90। গতিকে তাত অকল ট্ৰাইবেলসকলে চৰকাৰ বনাব পাৰে। তেওঁলোকৰ আৰু 30টা চিটত তেওঁলোকৰ মোটামুটি মেজৰিটি আছে। 50টা চিট লোৱাৰ কাৰণে ছত্তীশগড় ইজি। ঠিক নাই, মধ্যপ্ৰদেশত প্ৰায় 47টা অকল ট্ৰাইবেলৰ ৰিজাৰ্ভ চিট আছে আৰু প্ৰায় 35টা চিটত তেওঁলোকৰ মেজৰিটি আছে। অৰ্থাৎ 80টাতকৈ বেছি চিট 220ত তেওঁলোকে অকলে জিকিব পাৰে। মই চাইছোঁ যে ট্ৰাইবেলসকলক যদি আমি 80% কনচলিডেট কৰিব পাৰোঁ, তে মহাৰাষ্ট্ৰ আৰু ছত্তীশগড়ত আমি নিশ্চিতভাৱে চৰকাৰ বনাব পাৰিম। আৰু আমাৰ এজন MP বন্ধু আছে হনুমান বেনিৱাল বুলি, তেওঁ জাট সম্প্ৰদায়ৰ হয়। তেওঁ কৈছে যে ভাই যদি মোক অলপ সহায় কৰে, ৰাজস্থানত মই অকলে চৰকাৰ বনাব, কাৰণ অকল জাটসকলে 200ৰ ভিতৰত 115টা চিট আছে জাটসকলে জিকিব পাৰে। তাত যদি আমি ট্ৰাইবেলসকলে বা SC বা মাইনৰিটি অলপ সহায় কৰে, নিশ্চিতভাৱে তেওঁক আমি চিফ মিনিষ্টাৰ বনাওঁ। একেবাৰে আমি চাইছোঁ যে অকল বেলেগৰ নেগুৰত ধৰি নহয়, আমি যাতে নিজে সাঁতুৰি পাৰ হ'ব পাৰোঁ নদী বা সাগৰ, আমি এইটো চেষ্টা কৰি আছোঁ। দেখিছোঁ যে সেই গছবিলাক স্থায়ীও নহয়, বহুত গছ কাটি পেলাই, এইটো গছ গছনি নাই। সেইকাৰণে আমি তাৰ বিকল্পও কিবা কৰিব পাৰি নেকি, লোহাৰ হওক কিবা হওক, এনেকুৱা ধৰণৰ যদি আমি কৰিব পাৰি সেইটো আমি চাব লাগিব। কাৰণ হ'লে যে আজিয়ে কৈছে যে বান নোহোৱালৈকে কমচে কম এই প্ৰটেকশ্যন গৰাখহনীয়া বা এইখিনিৰ কাৰণে প্ৰটেকশ্যনৰ কাৰণে 3-4 কোটি টকা হ'লেও কমচে কম অলপ মানে তাৎক্ষণিক এটা ব্যৱস্থা হয়। মই আমাৰ স্থানীয় যি প্ৰশাসন আছে DC তেওঁলোকৰ লগতো কথা পাতি যদি বেলেগ হেডৰ কিছু এনেকুৱা পইচা উলিয়াব পাৰি, বা এই বিকল্প যিটো বান্ধৰ বিকল্প কি কৰিব পাৰি যেতিয়ালৈকে বান্ধটো নহয়, এই কথাখিনি নিশ্চয় মই কথা পাতিম। নিশ্চিতভাৱে মানে ৰাইজে কৈছিল যদিও একো ইনফৰ্মেশ্যন দিব পৰা নাই। যদি সঁচাকৈ এনেকুৱা ধৰণৰ আছে, যদি আপোনালোকৰ হাতত তথ্য আছে, এইটো ৰাবাৰ বৰ্ড আছিল ন? এইটো কোন ডিপাৰ্টমেণ্টে কৈছিলে? এইটো নিশ্চিতভাৱে ব্ৰহ্মপুত্ৰ বৰ্ডৰ আগত খবৰটো ল'ম, ভাল হৈছে এই কথাখিনি। তেওঁলোকৰ প্ৰচেছত কি আছে, কাৰণ ব্ৰহ্মপুত্ৰ বৰ্ডো এটা ষ্টেক হোল্ডাৰ। বাকী ৰাইজক এইখিনি কথা কওঁ যে আজি যিটো পৰিস্থিতি আছে, কৃত্ৰিমভাৱে হ'লেও আজি ইয়াত যথেষ্ট শান্তি আহিছে, এটা পৰিৱেশ আহিছে। আমি ইয়াক যাতে স্থায়ী শান্তিলৈ ৰূপান্তৰ কৰিব পাৰোঁ। আৰু BTCত আমি জাতিগত বা এনেকুৱা ধৰণৰ ধৰ্মগত এই ধৰণৰ দ্বন্দ্ব সংঘাতবিলাক এৰাই চলি আমি কেনেকৈ উন্নয়ন,
এনেকুৱা ধৰণৰ বিষয়বিলাক অগ্ৰাধিকাৰ দিব পাৰোঁ বা যেনেকৈ আমাৰ এই ঠাইখিনি ভূটানৰ পাদদেশ হিচাপে যথেষ্ট ইয়াত আপোনাৰ টুৰিজিমৰ মানে যথেষ্ট সম্ভাৱনা আছে টুৰিজিমৰ সম্ভাৱনা আছে কিন্তু ইয়াত আমি ৰেচিয়েল যিবিলাক কনফ্লিক্ট আছে বা কণ্ট্ৰাডিকশ্যন আছে এইবিলাক কিন্তু শেষ কৰিব লাগিব নহ'লে কিন্তু নহ'ব গতিকে আমি এই গোটেই কথাখিনি এটাৰ লগত এটা মিল আছে আৰু মই ভাবোঁ টুৰিজিমৰ ছেক্টৰটোত যদি আমি ইয়াত ডেভেলপ কৰা যায় তেতিয়াহ'লে আপোনালোকে দেখিছে যে ইয়াত যথেষ্ট আমাৰ ডেকা ল'ৰাবিলাক এংগেজ হৈ আছে হয়তো তেওঁলোকে ক'ৰবাত জোৰ জবস্তি কৰিছে কিবা কৰিছে কিন্তু তাক যদি আমি অলপ মডিফাই কৰি দিওঁ এতিয়া এই অঞ্চলবিলাকত আজি আপুনি চাব দিল্লীত এনেকুৱা ধৰণৰ পলিউশ্যন তাৰ পৰা মানুহে যদি ইয়াত 10 দিন আহি ভাল ফ্ৰেছ বতাহ খাই যাব পাৰে ইয়াত যদি সৰু সৰু জুপুৰি ঘৰ বনায়ো আমি তেওঁলোকক ৰাখিব পাৰোঁ এটা ঘৰত তেওঁলোকে 10 দিন থাকিলে আপুনি 1 লাখ টকা কামাব পাৰিব এই ধৰণে পলিচি ল'ব লাগে কাৰণ বাহিৰত যাব আপোনালোকে মই একদম সাধাৰণ কথা এটা কৈছোঁ যে আমাৰ এজন আলফা লিডাৰ আছিলে তেওঁ এটা কাহিনী কৈছিল তেওঁ হেনো বাহিৰত গৈ এনেকুৱা ধৰণৰ জেগা এটাত আছিল তেওঁ ক'লে যে ডেন্সিং টি মানে হেৰিত আছে কি কয় মেনুত আছে তেওঁ হয়লে কিনো ডেন্সিং টি তেওঁ ক'লে ডেন্সিং টি যেতিয়া অৰ্ডাৰ দিলে এজনী ছোৱালী অলপ মানে কাপোৰ কানি কম আছে তেওঁ নাচি বাগি ধুনীয়াকৈ এখন লৈ আনি চাহ একাপ দিলে চাহ একাপ খালে বিলত তেওঁ 4,000 টকা দিব লগা হ'ল অৰ্থাৎ বাহিৰত টুৰিজিম বুলি ক'লে পইচাটো কেনেকৈ আদায় কৰিব পাৰে পকেট নামাৰে কিন্তু পইচাটো আদায় কৰিব লাগে সেইকাৰণে কৈছোঁ যে ইয়াত যদি আমি BTCত যদি 1 কোটি মানুহ বছৰ আনিব পাৰোঁ টুৰিজিম ছেক্টৰত 1 কোটি মানুহে এজনে যদি 1,000কেও খৰচ কৰে আপোনালোকে কিমান হ'ব 1,000 কোটি এইটো কাৰ পকেটত সোমাব এইটো আমাৰ ৰাইজৰ পকেটত সোমাব কিন্তু আমাৰ নেতাবিলাকৰ ধান্দা কেনেকৈ শিলখিনি চিণ্ডিকেট কৰি বাংলাদেশত বিক্ৰী কৰি নিজৰ পইচা কামাব পাৰে নেকি সেইটোৱে ধান্দা আছে মই কৈছোঁ লিডাৰবিলাক সেই ধান্দাটো বাদ দিয়ক ৰাইজৰ কেনেকৈ সামগ্ৰিক উন্নয়ন কৰিব পাৰি সেই ধান্দাটো কৰক কৰি কেনে ডেভেলপ কৰক তাত মই আছোঁ ছাপোৰ্ট দিছিলোঁ প্ৰথম কাৰণটো হ'ল আগৰ যিখন চৰকাৰ আছিল তেওঁলোকৰ ক্ষেত্ৰত স্বজন দৰ্শন ঠিক তেনেকৈ দুৰ্নীতি ঠিক তেনেকৈ অলপ অৰ্গেনাইজ ক্ৰাইম এনেকুৱা ধৰণৰ বহু বিষয় তেওঁলোকৰ আছিল আৰু তেওঁলোকে উন্নয়নৰ সলনি উন্নয়নৰ কথাটোত বিশেষ গুৰুত্ব আৰু বড়ো যিখিনি ইছ্যু আছিল সেইখিনি তেওঁলোকে সমাধান কৰা আগ্ৰহী নাছিল আৰু তাৰ কাৰণে আমি সেই চৰকাৰ সলনি যিহেতু 21 নম্বৰৰ এটা পাৰিষদ দৰকাৰ আছিলে আমাৰ এজন আছিল আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা হোৱাৰ পিছত আমি ছাপোৰ্ট দিছিলোঁ যে এই ধৰণৰ স্বজন দৰ্শন যাতে বন্ধ হয় ভূমি যাতে অধিকাৰ প্ৰাপ্য হয় ঠিক তেনেকৈ ভাষা অধিকাৰ যাতে প্ৰাপ্য হয় লগতে উন্নয়নত যাতে সমভাগী হয় এইকেইটা কণ্ডিশ্যনত আমি ছাপোৰ্ট দিছিলোঁ আৰু শেহতীয়াভাৱে এনেকুৱা ৰাজনৈতিক বিভিন্ন ঘটনা পৰিঘটনা ঘটি আছে এই প্ৰেক্ষাপটত আমি এইখিনি কথাই কওঁ যে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ ছাকচেছ হৈছে নহৈছে আজি হয়তো কোৱাটো মুস্কিল কিন্তু আমাৰ যিটো আশা আছিল সেই আশাটো কিন্তু আজিলৈকে ফলৱৰ্তী হোৱা নাই সেইকাৰণে মই অসন্তুষ্ট কথা নাই বহু ৰাইজে কিন্তু প্ৰশ্ন কৰিছে যে আমি ভবা ধৰণে কামখিনি হোৱা নাই এই বিষয়ত আমাৰ পৰ্যালোচনা হৈ আছে আমি অহা ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমাৰ ছত্তীশগড়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাধাৰণ সভা হোৱাৰ কথা আছে তাত আমি গোটেই বিষয়খিনি পাতি ইভেন প্ৰয়োজনত আমি চৰকাৰৰ পৰা ছাপোৰ্ট উদ্যোগ কৰা সম্পৰ্কতো আমাৰ মানে কথা অলপ চলি আছে আৰু বেলেগ কথা নকওঁ যে বহুতে এইটো লৈ ভুলো বুজে যে MPত কি হ'ব আচলতে চাওক এইটো আছিল পষ্টপল এলায়েন্স এইটো কাউন্সিলত এইটো কোনো MP বা MLAত নহয় গতিকে তেনেকুৱা ক্ষেত্ৰত এইটোৱে মানে বিশেষ প্ৰভাৱ নকৰে আৰু বিশেষকৈ সেই সময়ত আৰু এটা আমাৰ ষ্ট্ৰেটেজিকেল মুভ আছিল যে আমাৰ যিখিনি বিশেষকৈ অবড়ো বুলি কোৱা ৰাইজখিনি তেওঁলোকে অন্ধভাৱে বিজেপিৰ মহত পৰিছিল তেওঁলোকে ভাবিছিল যে হীৰাখনে অকলে কি কৰিব গতিকে যদি বিজেপিৰ নিচিনা শক্তি আহে BTC সমস্যাখিনি সমাধান হ'ব কিন্তু আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথা নকওঁ বিজেপি মেইন ষ্টেক হোল্ডাৰ তাৰে ডিচিশ্যনত তেওঁলোক প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিজেপিয়ে লয় গতিকে এই ক্ষেত্ৰত দোষ যদি হয় অকল প্ৰমোদ বড়োৰ দোষ দি লাভ নাই গোটেই চৰকাৰখনে দোষ দিব লাগিব সেই ক্ষেত্ৰত বিজেপিৰো মেইন ৰল আছে কাৰণ আমাৰ মামাই ইতিমধ্যে কৈছিলে যে 10 দিনৰ ভিতৰত ভূমি সমস্যা সমাধান হ'ব ঠিক তেনেকৈ মানে অৰুণোদয় হ'ব এই ধৰণৰ কথাখিনি কৈছিলে কিন্তু আজিলৈকে নাই অৰুণোদয় হ'ল নাই ভূমি হ'ল নে বোলে ভাষাৰ কিবা হেৰি হ'ল ভাষাত বেলেগ একো নাছিলে যে ভাষা আইনত আছিল যে 6 শিডিউল বড়ো ভাষা শ্ৰদ্ধা সন্মান জনাই আমি কওঁ যিহেতু BTCত প্ৰায় 80% লোক অসমীয়া ভাষাত লিখা পঢ়া কথা বতৰা কয় বা তেওঁলোকৰ অফিচিয়েল ভাষাটো অসমীয়া তেনে ক্ষেত্ৰত বড়োৰ লগত যদি অসমীয়া ভাষাটো তেওঁলোকে লগাই দিলেহেঁতেন কাম চলিয়ে আছে কিন্তু তাৰ সাংবিধানিক যিটো সেইটো দিব লাগে সেইটো দিয়া হ'লে খেলা শেষ আছিল আমি বুজা নাই যে তেওঁলোকে এইটো কিয় কৰিব পৰা নাই গতিকে নিশ্চয় এই কথাখিনি বিচাৰিলে আমাৰ মই ভাবোঁ GSP পাৰিষদজনৰ সমৰ্থনৰ কোনো দৰকাৰ নাই কাৰণ তেওঁৰ হাতত ইতিমধ্যে ভিতৰে জনামতে তেওঁৰ হাতত যথেষ্ট সংখ্যাবল আছে আৰু এই যিখিনি গেপছ পিৰিয়ড গ'ল সেইখিনি সময়ত তেওঁ যথেষ্ট পাপমুক্ত হোৱাৰ নিচিনা হৈ গ'ল কাৰণ বহুত সময় হ'ল তেওঁ মানে যিখিনি
কথা আছিলে সেইখিনি প্ৰমাণ কৰাৰ দায়িত্ব চৰকাৰ আছিল, কৰিব পৰা নাই। গতিকে তেওঁ চেষ্টা কৰিছে আৰু এতিয়া যিটো মানে পৰিস্থিতি কিছু সফল হ'ব যেনো লাগে ভিতৰৰ যিখিনি কথা। গতিকে সেই ক্ষেত্ৰত আমাৰ এই ক্ষেত্ৰত আমি যেতিয়া এনেকুৱা ধৰণৰ পদ্ধতি তেতিয়া আমি যি ধৰণে বক্তব্য ৰাখিব লাগে বা যি ধৰণে আমি তেতিয়া কওঁ, গতিকে আমি একো নকওঁ, কাৰণ পাৱাৰ পলিটিক্সত আমি নাই। আমাৰ ছাপোৰ্ট দিয়াৰ উদ্দেশ্য সেইখিনিয়ে আছিল, যাতে BTC বড়োৰ যিখিনি সমস্যা, যাতে ইয়াৰ শান্তিপূৰ্ণ এটা সহাৱস্থানৰ পৰিস্থিতিৰ সৃষ্টি হয় বা ইয়াৰ মানুহবিলাক যি ভয় শংকাৰ আছে সেইটো যাতে দূৰ হয়, আমি যাতে উন্নয়ন কৰিব পাৰোঁ। কাৰণ আপুনি দেখিব বড়োই কওক ইয়াত হাজাৰ ডেকা ল'ৰা ইতিমধ্যে বাহিৰত আছে। মই আপোনালোকক ক'ভিডৰ সময়ত কওঁ, ক'ভিডৰ সময়ত আমাৰ ব্ৰহ্ম বুলি এজন ল'ৰা আছিলে, তেওঁলোকে বেংগালুৰুত প্ৰায় ট্ৰাইবেল মানে 15,000তকৈ বেছি আছিল, তাত বড়ো ল'ৰাই বেছি আছিলে। তেওঁলোকে যেতিয়া কোনোফালে উপায় নাপায় লাষ্টত হৰিশংকৰ ব্ৰহ্ম বুলি তেওঁ মোক মানে ফোন কৰিছিলে, আৰু তেতিয়া আমি লগে লগে কৰ্ণাটক প্ৰশাসনৰ লগত আৰু মানে বিভিন্ন সামাজিক সংগঠনৰ লগত আমি তেওঁলোকক মানে কণ্টেক্ট কৰাই দিছিলোঁ, আৰু লগে লগে তেওঁলোকে তাৎকালীনভাৱে তেওঁলোকে সাহায্যখিনি পাইছিল। গতিকে এই ক্ষেত্ৰত এই ডেকা ল'ৰাসকলেও বহুতে ভাবিছিল যে চৰকাৰ পৰিৱৰ্তন হোৱাৰ লগে লগে তেওঁলোকে ইয়াত সংস্থাপন পাব, তেওঁলোকৰ কিবা এটা হ'ব, কিন্তু আজিলৈকে সেইটো হোৱা নাই। গতিকে এই ক্ষেত্ৰত আমি অকল ইপিবলৈ দৌৰ দি লাভ নাই। অভাৰঅল চৰকাৰৰ যিটো পলিচি, মই সেইকাৰণে কৈছোঁ যে আমি এই BTCত কেৱল বড়ো কথা লগা সলনি আমি সামগ্ৰিকভাৱে ভাৰতবৰ্ষত প্ৰকৃততে ইয়াৰ নিষ্পেষিত নিপীড়িত লোকসকলৰ মানে আমি এখন চৰকাৰ যাতে বনাব পাৰি, তাত পুঁজিবাদী বা পুঁজিকেন্দ্ৰিক যিবিলাক চৰকাৰ আছে, আপোনালোকে দেখিছে যে আদানীৰ সেই সময়ত মাত্ৰ 500 কোটি টকা আছিলে, আজিৰ দিনত আদানী 3 লাখ কোটি টকাৰ মালিক হ'ল। গতিকে এই পইচাখিনি আদানীৰ পইচা নহয়, এইখিনি নিশ্চয় BJP বা তেওঁলোকৰ পাৰ্টীৰ মানুহৰে পইচা হয়, কাৰণ তেওঁলোকে এজন মানুহক ইমানখিনি সহায় নকৰে এনেই বিনা কাৰণতে, কাৰণ আজি দুনিয়াত স্বাৰ্থটো 1 নম্বৰ, তাৰপিছত বাকীখিনি। গতিকে আমাৰ সাধাৰণ মানুহখিনিৰ অৱস্থাটো কি হ'ল আমি সেইটোৱে চাইছোঁ। গতিকে যদি BTCৰ এখন ভাল চৰকাৰ হয়, যি সঁচাকৈ ৰোজগাৰ দিব পাৰে, যি সঁচাকৈ উন্নয়ন কৰিব পাৰে, যি সঁচাকৈ বড়োবোৰৰ যিখিনি সমস্যা তেওঁলোকক সমাধান কৰিব পাৰে, তেনেকুৱা এখন চৰকাৰ আমিও বিচাৰোঁ। সেইটো প্ৰমোদ ডাঙৰীয়াই কৰক, সেইটো সাধাৰণ বন্ধু কৰক। গতিকে যিহেতু আমাৰ সংখ্যা তেনেকুৱা নাই, গতিকে আমাৰ তেনেকুৱা ধৰণৰ পজিটিভ ক্ষেত্ৰত যদি কাৰোবাৰ ছাপৰ্ট লাগে, আমি বিনা দ্বিধাই আমি একো নোহোৱাকৈ আমি এইখিনি সহায় কৰিম। দেখক এই সমস্যাখিনি যদি দিল্লীত এই বিষয়ে আমি মিলি চালেও কথা পাতিব লাগে বা অসম চৰকাৰেও আমি এই বিষয়ে কথা পাতিম, আমি এইবিলাকত যোৱাৰ অসুবিধা নাই।